আজি ক্লাছ 10ৰ ইংলিছ বুক ফাৰ্ষ্ট এপ্লাইডছ নামৰ গ্ৰন্থখনৰ প্ৰথম অধ্যায়ৰ শেষাংশত থকা এটা সুন্দৰ কবিতা ডুজ অফ স্নো নামৰ কবিতাটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই কবিতাটোৰ সাধাৰণতে কি ক'ব খুজিছে, একৰ্ডিং টু দ্য poems clearly discussed by the Robert Frost American poets, he clearly give a image negativities can be positivities। অৰ্থাৎ এই কবিতাটোৰ দ্বাৰা সাধাৰণতে মানুহে যি মনৰ এক নেগেটিভ ধাৰণা, সেই ধাৰণাত যে কেতিয়াবা পজিটিভিটি হ'ব পাৰে সেই সম্পৰ্কে তেওঁ কিছু কথা আলোচনা কৰিব খুজিছে। তেওঁ কবিতাটো উল্লেখ কৰিছে, ফাৰ্ষ্ট নম্বৰ দিয়া আছে, দ্য ৱে এ ক্ৰ চক্স ডাউন অন মি দ্য ডুজ অফ স্নো ফ্ৰম এ হেমলক ট্ৰী। অৰ্থাৎ ডুজ অফ স্নো মানে হৈছে, ডুজ মানে হৈছে ধূলি আৰু স্নো মানে হৈছে বৰফ। অৰ্থাৎ ইয়াত ধূলি কথা উল্লেখ কৰা নাই, ক'ব খুজিছে কি স্নো অৰ্থাৎ বৰফৰ সৰু সৰু টুকুৰা কথা ইয়াত উল্লেখ কৰিব খুজিছে। ইয়াত লিখিছে দ্য ৱে এ ক্ৰাউচ চক্স ডাউন অন মি দ্য ডুজ অফ স্নো ফ্ৰম এ হেমলক ট্ৰী। ইয়াতে ক'ব খুজিছে কি যে কবিৰ যাত্ৰাৰ পথত এজনী কাউৰীয়ে হঠাতে কি কৰিলে যে হেমলক গছৰ পৰা কিছুমান ডুজ অফ স্নো বা বৰফৰ টুকুৰা সাধাৰণতে কি কৰিছিলে যে গাতে পেলাই দিছিলে। অৰ্থাৎ ইয়াৰ পৰা এটা নেগেটিভ চেঞ্চ আমাক দিয়া হৈছে। নেগেটিভ চেঞ্চটো হৈছে কি যে কাউৰী বুলি কয় সাধাৰণতে আমি কি বুজো, এটা নেগেটিভ চেঞ্চ লওঁ। কাউৰী মানে বেয়া, অৰ্থাৎ কি বুলি কয় কাউৰীজনী দেখিবলৈও বেয়া হয় আৰু কাউৰীয়ে ঘৰৰ কাষত চিঞৰিলে কি হয়, এটা অমংগল হয় বুলি আমি অনুভৱ কৰোঁ। ঠিক তেনেকৈ যেনেকৈ আমি ক'ৰবাত গৈ থাকিলে ৰাস্তাত মেকুৰী আমাৰ আগেদিনে পাৰ হৈ গ'লে আমি এটা বেয়া বা অশুভ মংগল হেৰি বুলি কয় সংকেত বুলি আমি ভাবি লওঁ। ঠিক তেনেকৈ কবিয়ে সেই কথাষাৰ উল্লেখ কৰিব খুজিছে, কাউৰী মানে বেয়া আৰু লগতে হেমলক ট্ৰী মানে যে পইনাছ ট্ৰী হয়। গতিকে হেমলক ট্ৰীকো এটা কি যে আমাৰ অশুভ সংকেত দিছে। মানে তেওঁৰ যাত্ৰাৰ পথত সাধাৰণতে কি দেখিছিলে, এজনী কাউৰী দেখিছিলে, যিটো এটা অশুভ সংকেত। তেওঁৰ কাউৰীজনীয়ে কি কৰিছিলে যে ডুজ অফ স্নো মানে কি বুলি কয় বৰফৰ টুকুৰাবিলাক সাধাৰণতে কি হয় কবিৰ গাত পেলাই দিছিল। ক'ৰবাত পেলাইছিলে বা হেমলক ট্ৰী হৈছে এটা নেগেটিভ চেঞ্চ। তাৰপৰা কৈছে কি হেজ গিভেন মাই হাৰ্ট এ চেঞ্চ অফ মুডছ এণ্ড এ চেঞ্চ অফ পাৰ্ট অফ এ ডে আই হেড এ ৰুট। কিন্তু কবিৰ মনত তেতিয়া কি হৈছিলে যে যদিও সেইকেইটা নেগেটিভিটি শব্দ ক্ৰ আৰু হেমলক ট্ৰী, কিন্তু কবিৰ মনত সাধাৰণতে কি আছিলে যে এটা পজিটিভিটিয়ে চেঞ্চ আহিছিলে বা পজিটিভিটি ধাৰণা আহিছিলে। তেওঁ কৈছে এ চেঞ্চ অফ মুড বুলি কৈছিলে। মুড মানে এটা মনৰ চিতাৱস্থাৰ পৰিৱৰ্তন ঘটিছিলে। তেওঁ নেগেটিভিটি লোৱা নাছিলে। এন এ চেঞ্চ পাৰ্ট অফ এ ডে আই হেড এ ৰুট, ইয়াত উল্লেখ কৰিছে কি যে তেওঁৰ সেই দিনটো কি হয়, তেওঁৰ আগতে যিটো মুডত আহিছিলে, মানে তেওঁ এটা মনটো বেয়া লাগি আছিলে, হয়তো তেওঁ এটা বেয়া এটা মানে কি বুলি কয় মুহূৰ্তত আহিছিল, তেওঁ ভাল লগা নাছিল। কিন্তু যেতিয়া এই পৰিঘটনাটো ঘটিছিলে, পৰিঘটনাটো ঘটাৰ পিছত সাধাৰণতে কি হয় কবিৰ মনত নেগেটিভিটি আৰু হবচাৰি কি হৈছিলে যে এটা পজিটিভিটিহে পৰিৱেশ আহিছিলে, মানে এটা ভাল লগা পৰিৱেশে আহিছিলে। গতিকে সেইটোকে উল্লেখ কৰিছে চেঞ্চ পাৰ্ট অফ এ ডে আই হেড এ ৰুট বুলি উল্লেখ কৰিছে। মানে তেওঁৰ কাৰণে সেই দিনটো আটাইতকৈ ভাল লগা এটা দিনহে হৈ পৰিছিলে। গতিকে সাধাৰণতে এই পাঠটোৰ দ্বাৰা আমেৰিকানৰ পোৱেট ৰবাৰ্ট ফ্ৰষ্টে কি ক'ব খুজিছে, তেওঁ ক'ব খুজিছে যে মানুহে যি এক বিভ্ৰান্তিকৰ ধাৰণা লৈ ফুৰে যে ক্ৰ এটা অমংগল হয়, হেমলক ট্ৰী অমংগল হয়, ৰাস্তা এজনীয়ে সাধাৰণতে কি হয় মেকুৰীজনী পাৰ হৈ গ'লে অমংগল হয়। গতিকে সেই অমংগলত আমি ধাৰণাবিলাক লৈ থকাতকৈ আমি যদি এটা পজিটিভ চিন্তাৰে আমি কামত আগুৱাই যাওঁ বা আমি কাম কৰোঁ, তেতিয়াহ'লে কি হয় সাধাৰণতে আমাৰ সেই যিটো আমি অমংগল বুলি ভাবোঁ, অমংগল সাধাৰণতে কি হয় অমংগল নহয়, সাধাৰণতে মংগললৈ ৰূপান্তৰিত হ'ব। গতিকে অমংগল বুলি বস্তু একো নাই। গতিকে সেইবিলাক আমাৰ এটা মনৰ এটা ধাৰণা বা মনৰ এটা চিন্তাহে। আমি যদি অমংগল বুলি ভাবি ধৰি আমি কি কৰিব পাৰোঁ, আমি কোনো এটা কামত আমি ৰৈ যাওঁ, তেতিয়াহ'লে কি হয় এটা পিছ পৰি ৰ'ম। গতিকে কবিয়ে সেইটোকে ক'ব খুজিছে যে অমংগল বুলি একো ধাৰণা নাই, যে যিটো আমি অমংগল বুলি ভাবোঁ সেইটো কি হ'ব পাৰে এদিন কি হ'ব বা এই পিছত গৈ সি মংগলে হ'বগৈ পাৰে বা ভাল হ'বগৈ পাৰে, যিটো কবিৰ ক্ষেত্ৰত হৈছে বুলি আমি ক'ব পাৰোঁ। গতিকে এইখিনি তেওঁ আলোচনা কৰিছে কবিতাটোৰ দ্বাৰা। থেংক ইউ ছ' মাছ।